প্ৰতি লক্ষ্য ৰাখি যি 1 কোটি গছপুলি ৰোপণ কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে ই আচলতে এক আদৰণীয় পদক্ষেপ মানে ধৰাখন সেউজীয়া কৰাৰ যি পৰিকল্পনা আমি আদৰণি জনাইছোঁ কিন্তু প্ৰত্যেকটো বস্তুৰে এটা সময় থাকে যিহেতু 5 জুন শেষ সময়সীমা বিশ্ব পৰিৱেশ দিৱস সেইটো কাৰণে অনুষ্ঠিত কৰা হয় কিন্তু কেৱল ৰেকৰ্ডৰ স্বাৰ্থত কাৰোবাৰ জন্মদিন উদযাপনৰ স্বাৰ্থত আজি লক্ষ লক্ষ গছপুলি বিভিন্ন স্থানত মৰি যোৱা আমি দেখিবলৈ পাইছোঁ বিভিন্ন পঞ্চায়ত অফিচবিলাকত আমি পৰি থকা আমি দেখিবলৈ পাইছোঁ ই আচলতে চৰকাৰখনৰ এক গৰিহণাযোগ্য এক কাৰ্য হিচাপে আমি ইতিমধ্যে পৰিগণিত হৈছে যিহেতু আমি জানো এই খৰাংকালি প্ৰখৰ ৰ'দ এই ৰ'দত যেতিয়া গছপুলিসমূহ ৰোপণ কৰিছে ইয়াৰ যে প্ৰায় 90% গছপুলিয়ে যে নাবাচে এই কথাটো কিন্তু স্পষ্ট গতিকে আমি যাদৱ পায়েং ছাৰৰ ভাষাৰে আমি এটা কথা ক'ব বিচাৰিছোঁ আমাৰ যি অসমৰ প্ৰাকৃতিক ভূমি ই আচলতে স্বতঃস্ফূৰ্তভাৱে ইয়াতে গছ গছনি উৎপাদন হয় কেৱল আমি মাত্ৰ ইয়াক কাটিব নালাগে গছ গছনিয়ে চৰাই চিৰিকটিয়ে গছপুলি ৰোপণ কৰে কেৱল আমি ইয়াক সংৰক্ষণ কৰাটোহে আমি আচলতে দায়িত্ব হিচাপে আমি গ্ৰহণ কৰিব লাগে যিহেতু আমি দেখিছোঁ যে যোৱাকালিৰ পৰা প্ৰত্যেকজন মানুহ গছপুলি ৰোৱাৰ নামত কেৱল চৰকাৰী নিৰ্দেশনা পালন কৰিছে ইয়াত কিন্তু কোনো আন্তৰিকতা আমি দেখিবলৈ পোৱা নাই এজোপা গছ যে বচোৱাৰ যি স্বাৰ্থ যেনেধৰণে আচলতে বচোৱাৰ কাৰণে গছজোপাক জীয়াই ৰাখিবৰ কাৰণে যেনেধৰণৰ কাৰ্য ৰূপায়ণ কৰিব লাগে তেনেধৰণে কৰা আমি দেখিবলৈ পোৱা নাই আপোনালোকে আজি চাওক ধেমাজি জিলাখনৰে বিভিন্ন পঞ্চায়ত অফিচ বিভিন্ন কাৰ্যালয়বিলাকত কিন্তু লক্ষ লক্ষ গছপুলি ইতিমধ্যে শুকাই এই ভাদমহীয়া ৰ'দৰ তাপত যেনেধৰণে গোটেই পুলিবিলাক শুকাই গৈছে ই আচলতে দুৰ্ভাগ্যৰ কথা আৰু এই কথাবিলাক যেতিয়াই আচলতে বিভিন্ন মাধ্যমত সংবাদ মাধ্যমত বা ছ'চিয়েল মাধ্যমত যেতিয়া প্ৰচাৰ হ'ব সমগ্ৰ পৃথিৱীয়ে দেখিব তেতিয়া কিন্তু আমাৰ ভাৰত চৰকাৰ তথা অসম চৰকাৰক যে গৰিহণা জনাব যে এনেকুৱা জীৱিত পুলিবিলাক যে আনি পেলাই এনেধৰণে মাৰি পেলোৱাৰ দৰে দুষ্কাৰ্য কৰিছে ই কিন্তু সমগ্ৰ পৃথিৱীয়ে কিন্তু আমাৰ ভাৰত আৰু অসমক হাঁহিব এই কথাটো কিন্তু 1 কোটিতকৈ বেছি গছপুলি হত্যা কৰিছে এটা হত্যা কৰিছে বুলি আমি এইকাৰণেই কৈছোঁ আপুনি চাওক আজি আপোনালোকৰ এই ভিজুৱেলবিলাকতে আছে আৰু বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন সামাজিক মাধ্যমত ইতিমধ্যে প্ৰচাৰিত হৈ আছে আপোনালোকে দেখিছে যে গছপুলিবিলাক ইতিমধ্যেই শুকাই গৈছে পেকেটত থাকোঁতেই শুকাই গৈছে আৰু ৰোপণ কৰাৰ পিছত এই জেঠমহীয়া ৰ'দতনো গছপুলিটো বাচিব নেকি